পৰিষদ সমষ্টিত 7টা গাঁও পঞ্চায়ত এই 7টা গাঁও পঞ্চায়তৰ আমাৰ কংগ্ৰেছ সমৰ্থিত যিসকল ৱাৰ্ডৰ সদস্য আৰু আঞ্চলিক পঞ্চায়তৰ যিসকল সদস্য জিলা পৰিষদৰ সদস্য যিসকলক আমি ইতিমধ্যে মনোনীত কৰিছোঁ সেইসকলক লৈ আজি এখন আমি কৰ্মী সভা ইয়াত আয়োজন কৰিছোঁ আৰু এই কৰ্মী সভাত আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকল অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকল আলে মোলামা মুৰব্বী হাজী যুৱক মহিলা ছাত্ৰ সকলো শ্ৰেণীৰ নাগৰিকে যিদৰে সঁহাৰি দিছে মই আপ্লুত হৈছোঁ আৰু মই আশাবাদী মই বিশ্বাস আজি হৈছে মোৰ যে এই আলিডাঙনি দগাঁও জিলা পৰিষদৰ 7টা জিপি 70জন গাঁও পঞ্চায়তৰ সদস্য আৰু 7জন আঞ্চলিক সদস্য আৰু এগৰাকী জিলা পৰিষদৰ সদস্য বিপুল ভোটত ৰাইজে জয়যুক্ত কৰি দিব এইটো মই আশাবাদী আৰু ৰাইজক মই ধন্যবাদ জনাইছোঁ আজি কম সময়ৰ ভিতৰত আজি গোটেই দিন প্ৰতিকূল বতৰ আজি ৰাতিপুৱাৰ পৰাই বৰষুণ ধুমুহা আৰু এই বৰষুণ ধুমুহাকো নেওচি হাজাৰ হাজাৰ মানুহ আহি উপস্থিত হৈছে তাৰ কাৰণে মই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মই গৌৰৱ অনুভৱ কৰিছোঁ যে মই এনেকুৱা এটা সমষ্টিত আছোঁ যিসকল কৰ্মীয়ে মৰ্যাদা বুজি পায় যিসকল কৰ্মীয়ে দলৰ মৰ্যাদা বুজি পায় মানুহৰ মৰ্যাদা বুজি পায় সকলো সময়ত মানুহৰ মাজত থাকি ভাল পায় ঠিক তেনেকুৱা কৰ্মীক পাই মই গৌৰৱ অনুভৱ কৰিছোঁ সঁচাকৈ আমাৰ ৰূপী সমষ্টিৰ সমূহ কংগ্ৰেছ কৰ্মকৰ্তাসকল দক্ষতাপূৰ্ণ আৰু তেওঁলোক ত্যাগৰ মনোভাৱেৰে কাম কৰে আজি এনেকুৱা পঞ্চায়ত আছে যে 5জন 7জনকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে আৰু তেওঁলোকৰ মাজৰ পৰা আমাৰ নিয়ম মাফিক আমাৰ যিটো নিয়ম আছিলে সেই নিয়ম মাফিক প্ৰাৰ্থী এজন নিৰ্বাচিত হৈছে কিন্তু সকলোৱে সমৰ্থন জনাইছে মানি লৈছে তাৰ কাৰণে মই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে আমি প্ৰাৰ্থিত্ব দিব পৰা নাই ৱাৰ্ডৰ সদস্য হ'লে ৱাৰ্ডৰ সদস্যৰ মৰ্যাদা আঞ্চলিক হ'লে আঞ্চলিক সদস্যৰ মৰ্যাদা আৰু জিলা পৰিষদৰ হ'লে জিলা পৰিষদৰ সদস্যৰ ওপৰতকৈ মৰ্যাদা দি আমি ৰাখিম সেইটো আমি ৰাজহুৱাভাৱে আপোনালোকক ক'লোঁ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশীক আমি দিব পৰা নাই প্ৰাৰ্থী সেইসকলক দলৰ মজিয়াত তেওঁলোকে সসন্মানে আগবাঢ়াই লৈ যাম এইটো মোৰ এটা প্ৰতিশ্ৰুতি ছাৰ ৱাকফ সম্পত্তি গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো ইয়াৰ বিষয়ে আন্দোলন চলি আছে কিন্তু একাংশ বিজেপি নেতাসকলে কৈ আছে যে ৱাকফ সম্পত্তি বেছিভাগ সম্পত্তিয়ে কংগ্ৰেছৰ দখলত মানে নেতাসকলৰ দখলত আছে এই সম্পৰ্কে কি বুলি ৱাকফ সম্পত্তি যদি কংগ্ৰেছৰ নেতাসকলৰ দখলত আছে তে চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য সেইবিলাকৰ পৰা ওলাই অনাটো সেইখিনি ওলাই আনক সেইখিনি ওলাই নানি তেওঁলোকে কমিটিত হিন্দু মানুহ সোমাই দি তেওঁলোকে মুছলমানক বিপদে পৰিস্থিতি কৰিব বিচাৰিছে গোটেই ভাৰতবৰ্ষক মুছলমান সমাজক মানে হেয় প্ৰতিপন্ন কৰি মুছলমানক দুৰ্বল কৰাৰ কাৰণে এটা এই ধৰণৰ আইন আনিছে এই আইনটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ এই আইনৰ বিৰুদ্ধে আমি উচ্চতম ন্যায়ালয়ত গৈ দ্বাৰস্থ হ'ম এই আইন বাতিল হ'ব লাগিব সদস্যৰ প্ৰাৰ্থী আপুনি এই সন্দৰ্ভত কি ক'ব মই দগাঁও আলিডাঙনি দগাঁও জিলা পৰিষদৰ প্ৰাৰ্থী মনোনীত কংগ্ৰেছ দলৰ প্ৰাৰ্থী মই ক'ব বিচাৰোঁ যে যদি আল্লাহ তাআলা মোক ৰহমত কৰে সকলো মই মুৰব্বী ভাই বন্ধু সকলোৰে সহায় সহযোগিতাত মই সকলোৰে যিখিনি আদৰোৱাৰ কাম আছে আগৰ পৰা যি ZPC কাম আদৰোৱা হৈ আছে বা সমাজৰ কাৰণে যিখিনি উন্নয়নৰ কাম কৰিব লাগে মই চবৰ লগত কান্ধে কান্ধ মিলাই সুখ দুখত সদায় সহযোগিতা কৰিব বিচাৰোঁ আপুনি উত্তীৰ্ণ পাছ কৰি পেলাই প্ৰথমে কোন 3টা কাম হাতত ল'ব বুলি ভাবিছে জিলা পৰিষদে 3টা কাম মানে মই এনেকৈ মানে নিৰ্দিষ্ট এতিয়া মানে ক'ব নোৱাৰোঁ মানে যিটো মানে ৰাইজৰ মাজত গৈ পেলাই যিটো চাওঁ যে তেখেতসকলৰ কোনটো জটিল পৰিস্থিতি কোনটো তেখেতসকলৰ কাৰণে ফাৰ্ষ্টত কৰিলে ভাল হ'ব বা ছেকেণ্ড টাইম কৰিলে তেখেতসকলৰ এইটোৰ ওপৰত নিৰ্ভৰ কৰিব তেখেতসকলৰ সমস্যাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কিমান নিশ্চিত যে আপুনি পাছ কৰিব চাওক সকলো ৰাইজৰ সহায় সহযোগিতাত যিমানখিনি মই মৰম পাই আছোঁ বা মুৰব্বীয়ানসকলৰ যিমানখিনি দোৱা আশীৰ্বাদ মই পাই আছোঁ এইটো বিষয়ত মই চাবলৈ গৈ মই মানে হেৰি পাইছোঁ স্পষ্ট এটা অনুভৱ মোৰ ভাল আহি গ'ল যে আল্লাহ তাআলাই মোক সুফল ৰাস্তা মোক দেখুৱাব আৰু সকলোৰ কাৰণে মই কাম কৰিব পাৰিম আপুনি আলিডাঙনি দগাঁও মৌজাৰ ৰাইজক কি আহ্বান জনাব আহ্বান ক'লে মানে এটাই কথাই মই ক'ব বিচাৰোঁ যে কংগ্ৰেছ দলৰ যিটো
মৰম শ্ৰেয় ৰাইজৰ মাজত যি এটা মৰমৰ ভাতৃত্বতা আছে, যিটো নেকি কোন বেলেগ দলৰ মাজত দেখা নাযায়, আৰু যি এটা মৰমৰ আদৰ্শ যিটো আছে, মই মানে সমাজৰ লগত মানে এইখিনি বজাই ৰাখিবলৈ মই চেষ্টা কৰিম। জন্ম সন্মানীয় বিধায়ক ডাঙৰীয়া বিশিষ্ট সমাজৰ উপসভাপতি ইক্ৰামুল হুছেইন ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাব। হাৰেজুদ্দিন ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাব আনাৰুল ইছলাম ডাঙৰীয়াই। জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই। এখনি ফুলাম গামোচাৰে আদৰণি জনাব ফয়জুল হক কামাল। ফুলাম গামোচাৰে আদৰণি জনাব সন্মানীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়াই। ৰেকৰ্ড সংখ্যক আৰু সৎ নিষ্ঠাৰে কাম কৰি দেখুৱাব পাৰোঁ যে প্ৰাক্তন কৰ্মচাৰীসকলেও কিমান সততাত কাম কৰিব পাৰে। এইখিনি কৈ আপোনালোকক দোৱা মাগি মই মোৰ আজিৰ সভাৰ সভাপতি মহোদয়, উপস্থিত আমাৰ সন্মানীয় বিধায়ক নুৰুল হুদা সাহেব আৰু আমাৰ আঞ্চলিক মই প্ৰাক্তন চৰকাৰী কৰ্মচাৰী হওক, মই সততাৰে এই ৰাইজৰ সেৱা কৰাৰ কাৰণে যি মন লৈ আগবাঢ়িছোঁ, আশা কৰোঁ আপোনালোকে এই উৎসাহক আপোনালোকে স্বাগতম জনাব আৰু মোক ৰেকৰ্ড সংখ্যক ভোট দি জয়যুক্ত কৰিব বুলি মই আপোনালোকৰ সকলোৰে দুৱাও আশীৰ্বাদ বিচাৰিছোঁ। যিটো ৰাম মন্দিৰ বনাইছে, এতিয়া আমি ক'বলৈ গ'লে সিহঁতে আমাক ক'ব কমিউনেল। আমি ৰাম মন্দিৰৰ ট্ৰাষ্টৰ যিটো কমিটি বনাইছে তাত এজনো মুছলমান নাই। তেতিয়াহ'লে ৱৰ্ক বৰ্ডৰ যিটো আমাৰ কমিটি হ'ব তাত কিয় হিন্দু মানুহ থাকিব? আমাৰ নিচেই কাষতে জেগা ভটৰডবাৰ যিটো জুৰিয়া ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা আমাৰ উপদেষ্টা আমিৰ চাহাব, নগাঁও জিলা কংগ্ৰেছৰ উপসভাপতি ইক্ৰামুল হুছেইন ডাঙৰীয়া, নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাৰেজুদ্দিন ডাঙৰীয়া, সম্পাদক মুজিবুৰ ৰহমান ডাঙৰীয়া, সম্পাদক মাহমুদুল হাছান ডাঙৰীয়াকে প্ৰমুখ কৰি জিলা কংগ্ৰেছৰ বিহুসকল, আমাৰ ব্লক কংগ্ৰেছৰ সন্মানীয় উপসভাপতিসকল, সাধাৰণ সম্পাদকসকল, আমাৰ ইয়াত উপস্থিত থকা বিশিষ্ট অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকল, মুৰব্বীসকল, আলিম ওলামাসকল, ওলামা কাউন্সিলৰ সাধাৰণ সম্পাদক হাফিজ আবু হানিফা চাহাব, যুৱ কংগ্ৰেছৰ সভাপতি ফাহাদ বাছাৰ ডাঙৰীয়া, আমাৰ ইয়াত উপস্থিত থকা বিভিন্ন মণ্ডল কংগ্ৰেছৰ সভাপতিসকল, গাঁও পঞ্চায়তৰ প্ৰাক্তন প্ৰতিনিধিসকল, সন্মানীয় আলেম ওলামাসকল, মুৰব্বীসকল, কংগ্ৰেছ সমৰ্থিত ৱাৰ্ডৰ সদস্যসকল, আমাৰ হাতুটা গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ মনোনীত আঞ্চলিক সদস্য দলৰ প্ৰাৰ্থীদ্বয়, আমাৰ আলিটাংগনি দগাঁও জিলা পৰিষদৰ সদস্য শামীম আসফিয়া শামীম ডাঙৰীয়ানী, আমাৰ জিলা আঞ্চলিক সদস্যসকল যথাক্ৰমে হাতী যুজুৱা উম্মে হাবিবা, আলিটাংগনি জামগুৰি মাৰুফা নাৰ্গিছ, দগাঁও ডিংগাঁও হাফিজা খাতুন, কামদুলিবাৰী বৰুৱা বেটি, আলী আকবর সরকার, রাহমাতুল্লাহি ওয়া বারাকাতুহু। মাননীয় সন্মানীয় ৰাইজ, উপস্থিত থকা ডাঙৰীয়া চাহাব, উপস্থিত থকা ৰাইজ, মুৰব্বীসকল, আপোনালোকক চবকে মোৰ ফালৰ পৰা সন্মান অভিনন্দন জনাইছোঁ। মই ৰাজনীতিৰ বিষয় ইমান এটা নাজানো, হ'লেও মই সাহস কৰি ৰখিছোঁ কংগ্ৰেছ দলৰ ফালৰ পৰা আপোনালোকে যাতে
মোক কংগ্ৰেছ দলৰ হাতৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ মই আপোনালোকৰ পৰা দোৱা মাগিছোঁ। আমার অতি শ্রদ্ধা গরিব বন্ধু আমার এই বিধায়ক ডক্টর নুরুদা সাহাব ডাঙরিয়া আর সম্মানিত সদন মোৰ নাম মোহাম্মদ ইকবাল হুছেইন। মই এক বৰালিমাৰী বৰান্দি গাঁও পঞ্চায়তত আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে মোক কংগ্ৰেছ দলৰ ফালৰ পৰা নিৰ্বাচিত কৰাৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে মোক নিৰ্বাচিত কৰিছে। সকলোকে মই আপোনালোকৰ ওচৰত সহায় সহযোগিতা বিচাৰি মোৰ কাৰণে যাতে আশীৰ্বাদ দিয়ে ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে। আৰু আমাৰ মাননীয় বিধায়ক চাহাবে আমাৰ জাতিটোৰ কথা আমাৰ ধৰ্মৰ কথা বিভিন্ন ফালত বিজেপিৰ যি চক্ৰান্ত কৰিছে আমাৰ ধৰ্মটোক আমাৰ জাতিটোক নিহা কৰাৰ কাৰণে এইবাৰ আমি সকলোৱে মিলি বিজেপিক যাতে আমি এটা ভোট দান কৰাৰ ক্ষেত্ৰত যেন আমি প্ৰত্যেকেই ঐক্যবদ্ধ হৈ যাতে আমি ইয়াৰ প্ৰতিদান দিব বিচাৰোঁ। এইটো কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। মাননীয় নিৰ্বাচনী সভাৰ সভাপতি মহোদয়, মাননীয় ৰূপহীহাট সমষ্টিৰ বিধায়ক মহোদয় আৰু শ্ৰদ্ধাৰ কংগ্ৰেছ প্ৰেমী ৰাইজসকল, মোৰ নাম ৰেহেনা বেগম। মোৰ স্বামী জুৰিয়া ব্লকৰ এক্স চেয়াৰমেন জয়নাল উদ্দিন। মই মেলেকাৰিং মুকুন্দবাৰী আঞ্চলিক পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী। মোৰ কাৰণে সকলোৱে দোৱা কৰিব আৰু আশীৰ্বাদ কৰিব। ধন্যবাদ।